নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। বন্ধুসকল, আশা কৰিম আপোনালোকে সকলোৱে ভালে আছে। আৰু বন্ধুসকল, আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ আৰু বহুত ভাল এটা টপিকৰ বিষয়ে মই আপোনালোকক আজি ক'ব বিচাৰিম আৰু আপোনালোক চিনাকি কৰাই দিম। আমাৰ মাজত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ঞ্জয় পৰক দা। নমস্কাৰ। আৰু লগতে আমাৰ অসমৰ চিত্ৰশিল্পী এয়া বাহাদুৰ চাওলা দাদা। আৰু আজি তেওঁলোকক চিনাকি কৰাই দিয়াৰ লগতে আপোনালোকে তেওঁৰ অলপ বিষয়ে আপোনালোকক মই ক'ব বিচাৰিম। যিহেতু আপোনালোকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ঞ্জয় পৰক দাক চিনি পায়, লগতে অসমৰ জনপ্ৰিয় চিত্ৰশিল্পী বাহাদুৰ চাওলা দাদাই বহুত এটা ধুনীয়াকৈ তেওঁ চিত্ৰ অংকন কৰে। আৰু সেয়েহে আজি আপোনালোকক মই তেওঁৰ বিষয়ে অলপ কিছু কথা ক'ব বিচাৰিম। আৰু যিহেতু ময়ো বেছিভাগ নাজানো, অলপ চলপহে জানো, যিমানটো জানো সেইটো আপোনালোকক ক'ম আৰু তেওঁৰ পৰা আমি জানিব বিচাৰিম। আৰু আপোনালোকক কৈ দিওঁ, তেওঁ অসমৰ বহুতো জনপ্ৰিয় স্বনামধন্য শিল্পীসকলৰ চিত্ৰ অংকন কৰি তেওঁ এটা জনপ্ৰিয়তা লাভ কৰিছে। আৰু সেয়েহে আপোনালোকক তেওঁ আজি অঁকা কিছু ছবি আপোনালোকক দেখুৱাব বিচাৰিম। আৰু এই ছবিটো হৈছে প্ৰিয়ঞ্জয় পৰকৰ ভাইটি স্বৰ্গীয় বলৰাম তাঁতী দেৱৰ এটি চিত্ৰ আমাৰ দাদাই আঁকি দিছে, আৰু সেয়ে আপোনালোকক দেখুৱাব বিচাৰিম। আৰু লগতে প্ৰথমতে আমি দাদাজনৰ ঠিকনাৰ বিষয়ে জানিব বিচাৰিম। চ' বন্ধুসকল, আহক আমি দাদাজনৰ ক'ত থাকে তেওঁৰ বিষয়ে অলপ কিছু কথা জানিব। নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে বাহাদুৰ চাওলা আৰু মই বৰ্তমান বগাপানী ডিগবৈত বাস কৰোঁ। আৰু আজি খুবেই ভালেই লাগিছে। আজি আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ঞ্জয় দাদাৰ ঘৰত আজি উপস্থিত হৈছোঁ। আৰু তেখেতে মোক কথাটো জনাইছিলে আজি লগ কৰিবা বুলি, সেইকাৰণে মই আজি সন্ধিয়া তেখেতৰ ঘৰত মই উপস্থিত হৈছোঁ। খুবেই ভালে লাগিছে আজি। যিহেতু নহওক, আজি এই দিনটো মানে মোৰ কাৰণে এটা সৌভাগ্যৰ দিন। যিহেতু মই প্ৰিয়ঞ্জয় দাদাক আজি লগ পাইছোঁ, সেইটো কাৰণে মনত বহুত আনন্দিত হৈছোঁ। ইয়াৰ কাৰণে মই বহুত সুখী। আৰু আজি বিশেষ এই প্ৰিয়ঞ্জয় দাদাৰ যিহেতু ভাতৃ কালি পৰহি ঢুকালে, স্বৰ্গীয় বলৰাম তাঁতী, তেখেতৰ এখন মই প্ৰতিছবি অংকন কৰি তেখেতক উপহাৰ হিচাপে মই আজি প্ৰিয়ঞ্জয় দাদাক দিবলৈ তেখেতৰ বাসগৃহত মই উপস্থিত হৈছোঁ। যিহেতু বন্ধুসকল, ইতিমধ্যে আপোনালোকে শুনিলে আমাৰ বাহাদুৰ চাওলা দাদাই কি ধুনীয়াকৈ এটি ছবি অংকন কৰিছে, আৰু সেইটো উপহাৰ হিচাপে প্ৰিয়ঞ্জয় পৰক দাক আজি তেওঁ দিবলৈ আহিছে। বন্ধুসকল, আহক এতিয়া আমি প্ৰিয়ঞ্জয় পৰক দাৰ পৰা কিছু কথা জানিব বিচাৰিম। সকলোকে শুভ সন্ধ্যা জনাইছোঁ। আজি খুব এটি সুন্দৰ সময়। আমাৰ বাসগৃহত উপস্থিত আছে আমাৰ ইউটিউবাৰ জয়নুপম ব্লগাৰ ভাইটি, আৰু অসমৰ বৰ্তমানে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা আমাৰ সকলোৰে আদৰৰ মৰমৰ ভাইটি বাহাদুৰ চাওলা আছে। আজি আমাৰ বাসগৃহত আহি মোক লগ ধৰিছেহি। আৰু আজি দুমাহৰ আগতে মোৰ সৰু কনিষ্ঠ ভাইটি স্বৰ্গীয় হৈছিলে, আৰু তাৰ এটি ছবি বাহাদুৰে সুন্দৰভাৱে অংকন কৰি আজি মোক সেই চিত্ৰখনি মোক দিবৰ কাৰণে আহিছে। আজি লগ পাইছোঁ এই সুন্দৰ এটিখনত। আজি বাহাদুৰ চাওলাক মই বহুত বহুত আশীৰ্বাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ যি কলা, তাৰ হাতৰ আঙুলিত যি বিদ্যা আছে, সি আগুৱাই যাওক। অসমতে নহয়, ভাৰততে নহয়, বিশ্বতে তাৰ কলা বিয়পি পৰক। সি জীৱনত সফলতাৰ জখলাত বগাই যাব পাৰক, সেই সফলতা অৰ্জন কৰক, তাৰে কামনা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ। আৰু মই আজি বাহাদুৰ চাওলাক এখন ফুলাম গামোচাৰে মোৰ তৰফৰ পৰা ক্ষুদ্ৰ উপহাৰ হিচাপে সম্বোধনা জনাই তাক আশীৰ্বাদ অৰ্পণ কৰিবলৈ বিচাৰিছোঁ। ধন্যবাদ, বহুত ভাল লাগিলে।
আৰু বলক এতিয়া আমি এই ছবিটো অলপ কিছু দৃশ্য চাই লওঁ। যিহেতু বন্ধুসকল আপোনালোকে এয়া চাব পাইছে আমাৰ বাহাৰু চাওলা দাদাই কি সুন্দৰ এটি চিত্ৰ অংকন কৰিছে আৰু এয়া আমাৰ স্বৰ্গীয় বলৰাম তাঁতী ডাঙৰীয়া আৰু লগতে আপোনালোকে চাবলৈ পাইছে এয়া চব প্ৰিয়ঞ্জিত পৰকদা আৰু লগতে বাহাৰু চাওলা দাদা। বন্ধুসকল যিহেতু আপোনালোকে ইতিমধ্যে অসমৰ খুব জনপ্ৰিয় কণ্ঠশিল্পী তথা চিত্ৰশিল্পীৰ লগত আপোনালোকক চিনাকি কৰাই দিয়াৰ লগতে আপোনালোকে তেওঁৰ বিষয়ে কিছু কথা জানিব পালে আৰু সেয়েহে তেওঁৰ পৰা আমি এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। থেংক ইউ সকলোকে, শুভৰাত্ৰি। বন্ধুসকল যিহেতু আপোনালোকক এই দুয়োজন ব্যক্তিৰ লগত মই চিনাকি কৰাই দিলোঁ আৰু খুব সুন্দৰ 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 তেওঁ দাদাজনে চিত্ৰ আঁকিছে, যিহেতু আপোনালোকে অলপ কিছু দৃশ্য আপোনালোকে চাবলৈ পালে আৰু আশা কৰিম আপোনালোকে এই ভিডিঅ'টো চাই অলপ ভাল পালে। এণ্ড যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিক লাইক কৰিব, কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আৰু আপোনালোকে ছাপোৰ্ট কৰিব। যদি আপোনালোকে এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিক লাইক কৰিব, কমেণ্ট কৰি জনাব আপোনালোকে এই ভিডিঅ'টি চাই কেনে পালে আৰু লগতে যদি আপোনালোকে চেনেলটোক নতুন হয় তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল আজিৰ ভিডিঅ'ত